55 নম্বৰ হাজো বিধানসভা সমষ্টিৰ 7 নম্বৰ কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ দৈছপৰা গাঁৱৰ এজন দিন হাজিৰা কৰা ব্যক্তিৰ মহেন্দ্ৰ কলিতাৰ চকুত আজি চকুপানী 2019 চনৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোভিড-19ৰ এই মহামাৰীৰ পৰা সাৰি নগ'ল মহেন্দ্ৰ কলিতাৰ একমাত্ৰ ভৰসা তথা সৰু পুত্ৰ প্ৰণৱ কলিতা। কিন্তু অকালতে হেৰাই যোৱা প্ৰণৱৰ মৃত্যুৰ পাছত ভাগি পৰিছে ঘৰখন। মৃত প্ৰণৱে কাম কৰিছিল LPG বটলিং প্লাণ্ট নৰ্থ গুৱাহাটী। ঘৰখন বৰ সুখেৰে কোনো অভাৱ নোহোৱাকৈ কাম কৰি থকা প্ৰণৱ হঠাতে গুচি যোৱাৰ পাছতেই ঘৰখনৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছিল। কিন্তু প্ৰণৱৰ মৃত্যুৰ পাছত কোম্পানীৰ পৰা পাব লগা টকাখিনি আজিলৈকে নাপালে ঘৰখনে। বৃদ্ধ দেউতাকে প্ৰায় কোম্পানীলৈ অহা যোৱা কৰি আছে যদিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই ঘৰখনে। ইফালে বৃদ্ধ পিতৃ এজনে সদায় এনেকৈ অহা যোৱা কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে, লগতে যাতায়াতৰ ভাড়াৰ অভাৱেও হেঙাৰ হৈ থিয় দিছে পিতৃ মহেন্দ্ৰ কলিতাৰ জীৱনত। সেয়েহে আজি দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াক অনুৰোধ কৰাৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে যাতে তেখেতসকলৰ এই আৰ্থিক দৈন্যতা তথা প্ৰাপ্যখিনি সোনকালেই ব্যৱস্থা কৰি দিয়ে। নমস্কাৰ, মই ৰঞ্জন কলিতা বৰ্তমান উপস্থিত আছোঁ 55 হাজো বিধানসভা সমষ্টিৰ 7 নং কয়বৰপুলা গাঁও পঞ্চায়তৰ দৈছপৰা গাঁৱৰ এনে এজন ব্যক্তিৰ ঘৰত, যিজন ব্যক্তিয়ে আজি পুত্ৰবিহীনভাৱে এই জীৱনটো পাৰ কৰি আছে। এজন পুত্ৰ, যিজন পুত্ৰৰ শোকত তেখেতসকল স্মৃয়মান হৈ আছে, আৰু তেনে এখন ঘৰত মই উপস্থিত আছোঁ। আৰু তেওঁলোকৰ আৱেগ অনুভূতি এইখিনি হয়তো সাধাৰণ ৰাইজে সহজতে উপলব্ধি কৰিব নোৱাৰিব। যি কোভিড-19, সেই কোভিড-19ত এটা সৰু সাধাৰণ বেমাৰে তেখেতক পাইছিলে, আৰু পোৱাৰ পাছতে তেখেতে আমাৰ এই সমাজৰ পৰা বিদায় মাগিছিলে। আৰু তেনে এখন ঘৰত মই আছিলোঁ, আৰু তেনে কিছুমান প্ৰমাণ পত্ৰ তেখেতে কাম কৰা ঠাইৰ আমাৰ হাতত আছে বৰ্তমান, আৰু তেখেতৰ ঘৰৰ মানুহে আমাৰ হাতত দিছে। এয়া চাওক, এইখন হৈছে সেই গেছ এজেঞ্চি যিটোত কাম কৰিছিলে। গেছ এজেঞ্চিৰ নামটো আছিলে আপোনাৰ প্ৰফালিক ইনফ্ৰা প্ৰাইভেট লিমিটেড, আৰু তাত কাম কৰিছিলে প্ৰণৱে। আৰু তাত প্ৰণৱে কাম কৰা এইটো এটা নাম প্ৰণৱে তাত কাম কৰিছিলে। তাৰপিছত ছেকেণ্ড কথা, প্ৰণৱৰ এখন আইডেণ্টিটি, প্ৰণৱে তাত কাম কৰিছিলে, ইয়াৰ প্ৰমাণ এখন আইডেণ্টিটি আছে। আৰু এইবিলাক হৈছে প্ৰণৱৰ চেলাৰী শ্লিপ, আৰু এইবোৰ চেলাৰী শ্লিপ। আৰু যেতিয়া কৰ্মৰত অৱস্থাত প্ৰণৱ হেৰাই গৈছে এইখন সমাজৰ পৰা, তেতিয়াহ'লে এই ঘৰখনৰ দায়িত্ব কোনে ল'ব? এই ঘৰখনৰ দায়িত্ব ল'ব লগা হ'লে সেই গেছ এজেঞ্চিটোৰ এটা দায়িত্ব আছে। আৰু এই ক্ষেত্ৰত এই প্ৰণৱৰ যিজন বৃদ্ধ দেউতাক আপোনালোকে দেখিছে, আমাৰ কেমেৰাত যিজন দেখিছে দেউতাক হয় এজন, আৰু দেউতাকে প্ৰায় আমিনগাঁৱৰ তেখেতসকল অফিচত অহা যোৱা কৰি আছে, তাত বাতি কাঢ়ি আছে, কিন্তু আজিলৈকে কোনো ধৰণৰ তাৰ বিভাগীয় অফিচাৰে তেখেতক গুৰুত্ব দিয়া নাই। গতিকে এই ক্ষেত্ৰত আজি এই ঘৰখন চলিবলৈ বৰ অসুবিধা হৈছে। আৰু আমি এটা আশা কৰিছোঁ যে আমাৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেৱে লগতে বা চৰকাৰখনে এই প্ৰণৱৰ পৰিয়ালটোক এবাৰ চকু মেলি চাওক, আৰু তেখেতসকলৰ এই বৃদ্ধ মাক দেউতাকক জীয়াই থকা বা চলি থকাৰ কাৰণে যি উচিত প্ৰাপ্য তেখেতসকলৰ, সেইখিনি তেখেতসকলক দিব লাগে। আমি মিডিয়াৰ মাধ্যমত আমি কৈছোঁ। আৰু ইয়াত আছে প্ৰণৱৰ, আপোনালোকক দেখাব লাগিলে আমি দেখাই আছোঁ। ইয়াত প্ৰণৱে কোভিড টাইমতো যে কাম কৰি আছিলে, তাৰ পাছ পৰ্যন্ত প্ৰণৱৰ আছে, সম্পূৰ্ণ আছে। তেওঁ কোভিড টাইমতো সেই গেছ এজেঞ্চিত কাম কৰি আছিলে, আৰু এইখিনি তথ্য আমাক তেওঁ ঘৰৰ মানুহে যোগান ধৰিছিলে। আৰু আমি এটা আশা কৰিছোঁ, এই ঘৰখনে ন্যায় পাওক। এই ঘৰখনৰ লগত যিটো বৰ্তমান ঘটনা ঘটি আছে, এই ঘটনাৰ পৰা তেওঁলোক মুক্ত হওক। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা আহ্বান জনাইছোঁ যে গেছ এজেঞ্চিটোৱে তেওঁলোকৰ যিখিনি দায়িত্ব প্ৰণৱৰ প্ৰতি, যিখিনি প্ৰণৱৰ প্ৰাপ্য বা ঘৰখনৰ প্ৰতি তেখেতসকলৰ যিটো দায়িত্ব, এই বৃদ্ধ পিতৃ মাতৃৰ ওপৰত তেখেতসকলৰ যিখিনি দায়িত্ব, সেইখিনি দায়িত্ব যেন অধিকভাৱে পালন কৰে। ধন্যবাদ। এয়া আৰু এখন ৰিচিপ্ট আমাৰ হাতত পৰিছে। এইখন হৈছে আপোনাৰ উত্তৰ গুৱাহাটী বটলিং উদ্যোগৰ শ্ৰমিক সন্থাৰ মাহিলী বৰঙণিৰ প্ৰমাণ পত্ৰ, যিখন আপোনাৰ এইখন প্ৰমাণপত্ৰ আচলতে ক'ব লাগিলে
তেখেতে শ্ৰমিক সন্থাৰ লগতো জড়িত আছিলে আৰু শ্ৰমিক সন্থাত বছৰি তেখেতে দিয়া ইয়াত পৰিমাণ আছে 5,000 5,000 টকা তেখেতে বছৰি 5,000 টকাকৈ এই সংস্থাটোত তেখেতে পে'মেণ্ট কৰিছিলে আৰু এয়া সম্পূৰ্ণ আছে ইয়াত আপোনাৰ 2019ত দিছিলে 5,000 ছিগনেচাৰ আছে গতিকে এইবিলাক পইচাও আজিলৈকে তেখেতসকলে সংগ্ৰহ কৰিব পৰা নাই বা আজিলৈকে পোৱা নাই গতিকে এই ক্ষেত্ৰত এটা পৰিয়ালক কিমানখিনি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা আছে এটা পৰিয়াল কিমানখিনি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে এজন বৃদ্ধ দেউতাকে সদায় গুৱাহাটী মহানগৰীৰ এই গাঁও অঞ্চলৰ পৰা গুৱাহাটী মহানগৰী তাঁতবাতি কাঢ়ি কিমান ভাগৰুৱা হৈ পৰিছে কিমান টকা খৰচ কৰিছে আপোনালোকে নিজে ভাবক ৰাইজে দেখা পাইছে হয় হয় যোৱা বন্ধু ৰাইজেও মোক দেখা পাইছে হয় হয় সোধে আপুনি কিবা পালাক না হয় আমাৰ বৰ দুখ লাগিছে নাপাব কাৰণে এনেধৰণে তেওঁলোকে ঘৰলৈ হয় এতিয়া আমি এটাই কামনা কৰিছোঁ গতিকে এই সমূলি গতিকে যিখিনি আমি আজি নিউজৰ মাধ্যমত দেখাইছোঁ এইখিনি কাম যাতে অতি সোনকালে হয় তাৰে আমি এটা আশা কৰিছোঁ ধন্যবাদ হাজোৰ পৰা ৰাগৰঞ্জন কলিতাৰ ৰিপৰ্ট ANN নিউজ